ৰতন ৰতন ঘৰত আছনে? ইমানকে মাতি আছো, মাত এষাৰো নিদিয়া ন ৰতন? যাওঁচোন ভিতৰলৈ সোমাই। ৰতন ৰতন ঘৰত নাই নেকি? মিণ্টু মিণ্টু ৰতনৰ গা বেয়া, কোৱাচোন। কালিলৈকে চোন গা ভালে আছিলে, আজিনো কি হ'ল হঠাৎ? নক'বা আৰু, তাৰ 12টা মাহত 13টা বেমাৰ, অকল গায়ে বেয়া হৈ থাকে। হ'ব মই চাই আহোঁগৈ তাক। মিণ্টু দা আহিছে। মিণ্টু দা আহিছে। অকণমান শুইহে ভাল হ'ব। কালি দেখোন একেলগতে আছিলো, আজিনো তাক কি বেমাৰ হ'ল? যাওঁচোন এপাক, ৰুমটো বিচাৰিয়ে পোৱা নাই। বৰ বেয়া লাগিছে দেই মোৰ গাটো। ৰতন বেছিকে হৈছে নি গা বেয়া? বেছিকে হৈছে যদি ব'ল ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। পিছে আমাৰ খেলখন কেতিয়া আছে? বেছি দিন নহয়, তোক সেইটো কাৰণে বিচাৰি আহিছো। প্ৰেক্টিচ কৰিব লাগিব যে, আগত তোৰ জ্বৰ বুলিয়ে ক'লি। ভাল পাইছো যদি ব'ল, আমাৰ টাউনৰ বাছ ষ্টেণ্ডটোৰ ওচৰলৈকে যাওঁ। ব'ল ব'ল। তাকে ৰতন বহুত দিন ফুৰাই নাই। ব'ল আজি বাছতে উঠি ফুৰিবলৈ যাওঁ। মোৰ ওচৰত আছে 50 টকা, তাৰ ৰেষ্টুৰেণ্টত খাম। মোৰ ওচৰতো আছে 50 টকা। ব'ল খোৱাও হ'ব ফুৰাও হ'ব, বাছখন আহিব এতিয়া। ভাইটি তোমালোক কোন জেগা নামিবা? আমি আগৰ ৰেষ্টুৰেণ্টখনতে নামিম দেই। দাদা নতুন বছৰ বুলি ভাড়াটো মিলাই ল'ব আৰু দেই দাদা। হ'ব ভাইটি দিয়া, পাইছোহি আৰু তোমালোকৰ জেগা। দুটা মিলি 20 টকা এটাকে দি দিয়া নিজৰ বুলি। হ'ব দাদা হ'ব, দি দিম। দাদা মোক গুগল পে'হে হ'ব দেই। হ'ব গুগল পে' কৰিবা, কেছ পইচা দিয়া দিলেই হ'ল। তাকে ভাইটি তোমালোকে কোৱা মতে আনি দিলো, মোকো কিবা এটা খুৱাবা নেকি? দাদা আমাৰ হাতত ইমান পইচা নাই নহয়। ৰাতিপুৱা ভাত খোৱা নাই মানে, মই ৰাতিপুৱা সোনকালে আহিলো, কিবা এটা খুৱাই দিয়া আৰু নিজৰ বুলি। দাদা বেয়া নাপাব, আমাৰ ওচৰত পইচা নাই, নহবা খোৱালোহেঁতেন আপোনাক। হ'ব ভাইটি মই যাওঁ দিয়া, তোমালোক থাকা। দাদা দেখোন বেয়া পালে। কি কৰিবি ঐ, পইচা থাকিলেহে দিম, উপায় নাই ন, আমাৰো পইচা নাই, ভাড়া দিবলৈ পইচা নাই, কেনেকে যাম ভাবিয়ে পোৱা নাই মই। তাকে যাওঁতেনে কেনেকে যাম মই ভাবিয়ে পোৱা নাই, খাবলৈ পইচা নহ'বই ল'ৰা। ৰতন আৰু কিমান দূৰ খোজ কাঢ়িবি? মই নোৱাৰিছো, বৰ ভোক লাগিছে, কিবা এটা খাই লওঁ। কি খাবি? মোৰ 20 টকা এটাহে আছে। এতিয়া আমাৰ ঘৰলে বহুত দূৰ আছে, খোজকাঢ়ি কেনেকে যাবি গৈ ল'ৰা? আজি ৰাতিটো ইয়াতে থাকি দিওঁ আৰু। তাকে ইয়াত স্পাইট পটেটো পাই যদি খাই লওঁ ব'ল। তই ঠিকে কৈছ, মোৰ বৰ ভোক লাগিছে, কিবা এটা খাই দিওঁ। দাদা আছে নে জানো, চাহ একাপকে খাওঁ। ভাইটিহঁত তোমালোকক কি লাগে? খুৰা আমাক স্পাইট পটেটো লাগিছিল, আছেনে? আছে 2 প্লেট দি দিয়ক। দাদা লগত আৰু চাহ একাপো দিব দেই, বৰকৈ মাথাটো বিষাইছে। হ'ব ভাইটিহঁত টেনচন নকৰিবা। ৰতন বহি যা। বৰ্তা চাহ একাপ দিয়কচোন। হ'ব বহক ছাৰ। ককা আমাৰ স্পাইট পটেটো হৈছেনে? দিয়ক, বৰকৈ ভোক লাগিছে। হৈছে ভাইটি। ৰতন চাহকে 10 টকা এটা খুজিব ব'ল। পাৰি। মোৰ ভয় লাগে দেই, মই নোখোজো দেই, মোক ঠাণ্ডাত ভৰাই থৈ দিব। ভাইটি তোমালোকৰ স্পাইট পটেটো হ'ল? বৰ্তা গৈছো, ৰ'ব গৈছো। মই লৈ গৈছো, তোমালোক বহা। লোৱা। হ'ব ককা, বৰ গৰম হৈ আছে, অকণ চাইডত থৈ দিয়ক, ঠাণ্ডা হ'লে খাম। ভাইটি তোমালোকৰ ঘৰ ক'ত? ছাৰ আমাৰ ঘৰ বিজয়পুৰত, আমি বাছত আহিছিলো, এতিয়া যাবলৈ আমাৰ ওচৰত পইচা নাই ছাৰ। হয় ছাৰ, ৰাতি হৈ গ'ল, আমাৰ সহায় কৰক। হয়নি ভাইটি? আজি তেনে আমাৰ তাতে থাকি দিবা, ৰাতিপুৱা মই উঠাই দিম, পইচা পাতি দি পঠিয়াম তোমালোকক। এতিয়া ভোক লাগিলে যে কিবা খাই লোৱা, পইচা ময়ে দিম। হয় নেকি ছাৰ? আপোনাক লগ পাই ভাল লাগিল আকৌ দেই। হয় ভাইটিহঁত, আমি আনৰ সহায় কৰিব পাৰিলে ভাল পাওঁ। ভাইটি তোমালোকৰ বিলটো? বৰ্তা ল'ৰা দুটাক যি খালে মই পইচা দি দিছো, হ'ব। সেইটো লওক বৰ্তা। হ'ব ভাইটিহঁত ব'লা আমি গৈ থাকো। হ'ব ছাৰ ব'লক। ভাইটিহঁত তোমালোকৰ ৰুম এইটো। হ'ব ছাৰ আমি ইয়াতে থাকিম। কিবা কিবি লাগিলে মোক ক'বা ভাইটিহঁত। তাকে আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব। আজিলৈ সমাপ্ত।